হেল্ল' ফ্ৰেণ্ড, আসসালামু আলাইকুম। ৰাকিবা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, যিটো মই জলকীয়া আচাৰ বনাব লৈছোঁ। সৰিয়হ দি অলপ মিঠাও হ'ব আচাৰটো। আৰু তেল গৰম কৰি লৈছিলোঁ। গৰম কৰি লোৱা তেলতে মই দি দিছোঁ অলপ চফ আৰু জিৰা। আৰু এই পেষ্টখিনিতে আছে সৰিয়হৰ পেষ্ট হয়, আৰু ইয়াতে আছে নিমখ, ৰং জলকীয়া গুড়ি, হালধি গুড়ি, আৰু এয়া হৈছে নহৰু বটা, আৰু ইয়াতে দিছোঁ কালাৰৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। আৰু এইখিনিতে ভালদৰে মই ভুনি ল'ম, কাৰণ সৰিয়হখিনিত যিখিনি পানীৰ পৰিমাণ আছে সেইখিনি সম্পূৰ্ণ শুকাই যাব লাগিব, নহ'লে আচাৰখিনি ভেঁকুৰি যাব। আৰু ইয়াতে অলপ মই দি দিছোঁ চেনি, কাৰণ আচাৰটো অলপ মিঠা যেনো হ'ব খাবলৈ, সেইটো কাৰণে দি দিলোঁ চেনি। আৰু এইখিনিতে ভালদৰে মই ভুনি ল'ম, কাৰণ যিখিনি পানী আছে সম্পূৰ্ণ শুকাই যাবলৈ দিম, আৰু ওপৰলৈ তেল বিৰিঙি নহালৈকে মই ভুনি থাকিম। আৰু ইয়াত দেখিলে নহয়, সৰিয়হখিনি ভুনি ভুনি ওপৰেদি তেল সম্পূৰ্ণ বিৰিঙি আহিলে। আৰু এইখিনিতে মই দি দিছোঁ 1 কাপ পৰিমাণৰ জোখা ভিনেগাৰ। ভিনেগাৰখিনি দিও মই অকণমান লৰাই ল'লোঁ, মিহলাই ল'লোঁ ভালদৰে। আৰু এতিয়া কাটি লোৱা জলকীয়াখিনি মই দি দিলোঁ। আচলতে এই জলকীয়াখিনি ক'ৰ হয় জানেনে? যিহেতু আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে মোৰ শহুৰা বা ইণ্টেকালৰ কথা, আৰু পাছত দোৱা কৰোৱা হৈছিলে ঘৰত, আৰু দোৱাত সৰহ পৰিমাণৰ এনেকৈ কেঁচা জলকীয়া কাটি লোৱা হৈছিলে। আৰু যিখিনি জলকীয়া থাকি গ'ল, সেই জলকীয়াখিনিয়ে মই এইদৰে সৰিয়হ দি আচাৰ বনাই দেখুৱাইছোঁ আপোনালোকক। আৰু যদি কেতিয়াবা আপোনালোকৰ ঘৰতো দোৱা কৰায় বা সকাম কৰায়, আৰু যদি এইদৰে আপোনালোকৰ ঘৰতো কাটি লোৱা জলকীয়া থাকি যায়, তেনেহ'লে আপোনালোকে অতি সহজভাৱে এই ধৰণে সৰিয়হৰ আচাৰ বনাব পাৰিব। আৰু যদি আপোনালোকে ৰেচিপিটো ভাল পালে চাই, তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰিব। এই আচাৰটো খাই বহুত ভাল লাগে, টেঙাও লাগে, মিঠাও লাগে, জ্বলাও লাগে খাই। আৰু এই আচাৰটো ৰুটিৰ লগতো ভাল লাগে, পুৰিৰ লগতো ভাল লাগে, আৰু ভাতৰ লগতো ভাল লাগে খাই। বিশেষকৈ সৰু ল'ৰা ছোৱালীও খাই বহুত বেছি ভাল পাব। আৰু সেইটো কাৰণে আপোনালোকক ৰেচিপিটো আগবঢ়ালোঁ আপোনালোকৰ আগত। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আপোনালোকে মোৰো আহিবলগীয়া নতুন ভিডিঅ'বিলাক সহজে পাই থাকিব। আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে, তেনেহ'লে প্লিজ কমেণ্টত জনাব ভাল লাগিলে নে বেয়া লাগিলে। আৰু নিশ্চয় এবাৰ এইদৰে জলকীয়া আচাৰ বনাই খাব আপোনালোকে। আৰু আচাৰখিনি মই প্ৰথমতে টেষ্ট কৰিব লৈছোঁ এটা ৰুটিৰ লগত, যিহেতু মই ৰুটিৰ লগত আচাৰখিনি খাওঁ। আৰু আজিলৈ বাই বাই।